বগৰীৰ সৈতে মাছৰ জোল আই থিংক ইয়াৰ সোৱাদ বহুতে লোৱা নাই। আপুনি যদি নাই খোৱা নহয় কিবা এটা মিছ কৰি আছে। যিহেতু বতৰৰ ফুলৰ সোৱাদ বতৰতে ল'ব লাগিব না। এতিয়া বলক মই কেনেকে বনাইছো চাই লওঁ। প্ৰথমতে মাছখিনি তেলতে ফ্ৰাই কৰি লৈছো। যিকোনো মাছ আপোনালোকে ল'ব পাৰে আৰু মই মাছখিনি অকণমান হালকাকে ফ্ৰাই কৰি ৰাখিলো। আনহাতে বগৰীকেইটা দেখিছেনে হাতত পকা আছে এটা খাই ল'লো আৰু দিয়কচোন। ভিডিঅ'ত যে দেখিছিলো বগৰী চিঙা সেইজোপা আমাৰ ঘৰৰ গছ দেই বহুত বগৰী লাগি আছে। এতিয়া বগৰীৰ ঠাৰিকেইটা ছিঙি ল'লো আৰু পিটিকি তাৰ গুটিটো উলিয়াই ল'ম। যিহেতু মাছৰ তৰকাৰী ন গুটিখিনি উলিয়াই দিলে ভাল হ'ব। এইদৰে পিটিকি ল'লো আৰু মই কেঁচা বগৰীৰ পৰিমাণটো বেছি দিছোঁ যাতে তৰকাৰীখন টেঙা হয়। তেলতে পাঁচফোৰণ ডাঙৰ চাইজৰ এটা পিঁয়াজ অকণমান ভাজি ল'লো আৰু এয়া চাওক বগৰীখিনি মই এতিয়া দি দিলোঁ। আপোনালোকে নিজৰ পৰিমাণত দি দিব কিমান খাব বিচাৰে আৰু পৰিমাণ অনুসৰি নিমখ হালধি দি ভাজি থাকিম। আৰু মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে ইয়াৰ সোৱাদ কিন্তু এবাৰ প্লিজ ল'ব। তেলত অলপমান ভাজি দিলে গলেই নহয় বগৰীখিনি। এতিয়া মই এটা আলু এইদৰে অলপমান পিটিকি লৈছোঁ বেছি নহয় টুকুৰা টুকুৰকে কৰি লৈ বগৰীখিনিৰ সৈতে অকণমান ভাজি ল'লো। এয়া চাওক গোটেইখিনি মিলি গ'ল। এতিয়া এটা গৰম পানী দি অলপমান ঢাকন দি উতলিবলৈ থ'ম। যিসকলে বগৰীৰ সোৱাদ লৈছে এনেকে খায় নে বেলেগকে খায় মোক কমেণ্ট কৰি জনাব দেই। আৰু এয়া চাওকচোন ঢাকন নতৰাই দিলোঁ। এতিয়া সৰহকৈ পানী দিলোঁ যিহেতু মাছৰ জোল বনাম ন। আৰু মাছখিনি দি দুটা কেঁচা জলকীয়া দি মই উতলিবলৈ দিম। ভালদৰে ৩-৪টা উতল অহাৰ পিছত এয়া হৈ গৈছে চব খুব ধুনীয়া এটা কালাৰ। লগতে ওপৰত ধনিয়া দি দিলোঁ হৈ। আপোনালোকে কোনে কোনে খাইছে এটা কমেণ্ট কৰি যাব দেই। ময়ো বাৰু ফাৰ্ষ্ট টাইমৰ কাৰণে লৈছিলোঁ আৰু সঁচাকৈ বহুত বেছি টেষ্টি হয়। পাৰিলে শ্বেয়াৰ কৰি